Hello বন্ধুসকল মই অভিজিত আপোনালোকে চাই আছে ব্লগছ উইথ অভিজিত সো বন্ধুসকল এই ভিডিঅ'টো একো স্পেশাল নহয় মানে মোৰ ব্লগিঙৰ কাৰণে মই ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দিছোঁ মানে গম পাব কি বস্তু সেইটো আনিবলৈ মই আমগুৰি যাম মানে আমাৰ ঘৰৰ পৰা আমগুৰি আজি স্কুটি বাইক একো নাই কাৰণ হৈছে মোৰ পাৰ্টনাৰটোৰ লাইসেন্স নাই গম পাই চাগে যে লাইসেন্স বা হেলমেট আছে লাইসেন্স নাই তো প্ৰবলেমটো এইটো গম পাই লাইসেন্স থাকে কি হয় মেজিকতে যাব লাগিব চাগে এতিয়া সো বটো ভিডিঅ'টো চাই থাকক আহি গলো আমি আমগুৰি আমি আহি গলো আমগুৰি মোৰ পাৰ্চেলটো যাব লাগিব ল'বলৈ এতিয়া আছো চাৰিআলি হ'ব এইটো কিবা কৰি আছো দৰকাৰ নাই এতিয়া আমি আমগুৰি আহিলো আমগুৰিৰ পৰা মোৰ পাৰ্চেলটো ল'বলৈ যাব লাগিব ইয়াৰ পৰা ষ্টেচন যাব লাগিব তো পাৰ্চেল ল'ম তাত ঘৰতে লগ কৰিম একেবাৰে বস্তুটো ল'ম এতিয়া আমি আহি পাই গলো ঘৰ এতিয়া মোৰ ওচৰত আছে এইটো পাৰ্চেলটো কি আছে চামগে বোলো আনবক্স কৰি ৰুমলৈ বলা আমি আনবক্স কৰিম এইটো বস্তুটো বহি লওঁ এইটো আছে বক্সটো ইয়াৰ পৰা নমাই লওঁ ভাল হ'ব আমি বক্স তাৰপিছত খুলি থোৱা আছে মই এক্টিভ কৰিলো আগতে মই এবাৰ চালো মানে কিন্তু তাত আৰু এবাৰ দেখাব লাগিব খুলি পিনি কি আছে এইটো আছে আমাৰ বক্সটো ডিজিটেকৰ গিম্বল হয় এটা গিম্বল কি নাজানে মই তাত কৈছো যিসকলে গিম্বল কি নাজানে এইটো মানে মোবাইল ষ্টেবিলাইজেশ্যনৰ কাৰণে লাগে কেমেৰাৰ কাৰণে অকল মোবাইলৰ কাৰণে কাম কৰে এইটো খুলিব লাগিব এতিয়া এইটো কেইটকা লৈছিলে কি কি আছে কিবা কিবি দৰকাৰ নাই তহঁতৰ ভাই মেইন বস্তুটো হৈছে এইটো কিয় দৰকাৰ এইটো কাম নাই ইয়াত দিছে এইটো ষ্ট্ৰেপ মানে এইটো বস্তুটো লগাবৰ কাৰণে এইটো চাৰ্জাৰৰ কাৰণে চাৰ্জাৰ নহয় এইটো মানে চাৰ্জাৰ হয় USB কেবল তাৰপিছত এইটো হৈছে মেইনটো বস্তুটো গিটাৰ নহয় এইটো মেইন বস্তু হৈছে মোৰ নতুন অস্ত্ৰ তো কেমেৰামেন এখন চলে খুলিম লাগিব কি আছে ফাৰ্ষ্ট লুকটো কেনেকুৱা চাবলৈ চাব এতিয়া এইটো আছে মেইন বস্তুটো এইটো হৈছে মোৰ নতুন অস্ত্ৰ মানে মোৰ ব্লগিঙৰ কাৰণে মই লৈছো নেক্সট ভিডিঅ'ত মই ইয়াৰ ৰিভিউ মানে ইয়াৰ বিষয়ে কি কৰিব পাৰে স্পেচিফিকেশ্যন কি আছে সেইকেইটা জনাম আপোনালোকক এতিয়া ইয়াত লগাবলৈ মোবাইল মই লগাই দেখাম ৰ'ব মোবাইল ল'ব লাগিব এইটো অকলে লগাবলৈ দিগদাৰ হয় মোবাইল এতিয়া মোবাইল লগালো এতিয়া কৰিব লাগিব বেলেঞ্চিং দেখিছে নাই কেনে ধৰিছে বেলেঞ্চ এটা কৰিলো বেলেঞ্চ এটা চাবলৈ মেজিক নিজে মানে কি কৰিব এনে বস্তু এইটো অন কৰিব লাগিব এতিয়া হৈ গ'ল অন মোৰ গিম্বল তাৰপিছত এইটোৱে আৰু এতিয়া লৰচৰ কৰিব নিজে মানে ইয়াত জয়ষ্টিক আছে ইয়াতে কণ্ট্ৰল কৰিব লাগিব তো এইটোৱে আৰু এতিয়া মানে ব্লগিং কৰিবলৈ মোৰ ভাল হ'ব তো এই ভিডিঅ'টো ইমানেই আৰু বেলেগ ক'বলৈ নাই একো নেক্সট ভিডিঅ'ত মই ইয়াৰ বিষয়ে ফুল ডিটেইলছ আপোনাক জনাম তো আজিলৈ ভিডিঅ'টো ইমানতে ফিনিছ কৰিছোঁ যদি ভিডিঅ' ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো যিহেতু নতুন নহয় পুৰণা হ'বগৈ প্ৰায় এতিয়া 3 মাহমান হৈছে চেনেল যদি ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগত থকা বেল আইকনটো যাতে মই নতুন ভিডিঅ' আপোনাৰ পোন প্ৰথমে পাই থাকে গুড বাই টেক কেয়াৰ